দাদা এতিয়া বহুত সুখী হৈছে জানা। সুখীটো হ'বই দেচোন, ইমানখিনি কষ্টৰ পাছত তেওঁ জিকিছে। তোমালোকৰো বহুত কষ্ট হৈছে ন? কষ্ট বুলিবলৈ বেলেগকৈ একো নাই, কিন্তু এইবাৰ দাদা জিকাৰ কাৰণে আমি অন্ততঃ গছ কেইজোপা ৰক্ষা কৰিব পাৰিম আৰু মানৱতক এটা ভালকৈ শিক্ষা দিব পাৰিম। কিন্তু জানলৈ কেতিয়াবা বৰকৈ মনত পৰে জানো। সিও যদি আজি আমাৰ মাজত থাকিলেহেঁতেন। দুখ নকৰিবাচোন, জানদা আমাৰ মাজত সদায় আছে। তই পিছে মোৰ লগত সদায় থাকিবিনে নাই? থাকিম। বিয়া হবি? 17 বছৰ হৈছেহে। মই তোক এতিয়াই হ'ব লাগে বুলি কৈছোঁ নি? পাছতহে পিছত ভাবিম। অ' তই আকৌ ভাবিম বুলি ক'লি যে? এই আকৌ এবাৰ কওঁ নি? কি? হৃদয়খনত কেৱল প্ৰেমৰ বৰষুণ বব ধৰিছে। তোমাৰ পৰা মোলৈ।